আছে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, আজি এই বতৰ দেখাই দিছোঁ আপোনালোক চব। এইফালে পূৰা ধাননি পথাৰ হালধীয়া হৈ আছে। তাৰপিছতে এইটো হৈ গ'ল আমাৰ ঘৰ, আৰু বৰ্তমান আছোঁ মই ঘৰত। কুঁৱলী পৰি আছে, পূৰা ঠাণ্ডা ঠাণ্ডা লাগি আছে। শুই উঠিছোঁ জাষ্ট। এতিয়া বজাৰ যাবলৈ আছে, বজাৰ কেইটামান কৰিবলৈ আছে। তাৰপিছত দেখাই দিছোঁ ৰ'ব। তাৰপিছত কৰিবলৈ আছে মৰণা আজি মৰণা মাৰিব লাগিব, খাব লাগিব। মৰ্ণিঙত যেতিয়া এডোখৰ ৰ'দটো ওলায় ন, থাকি ভালেই লাগে। ঠাণ্ডা দিনত এতিয়া লাহেকৈ ৰ'দটো এডোখৰতে ল'বহি লাগিব। অকণ ষ্টাৰ্ট দি থৈছোঁ ধুনীয়াকৈ, অকণমান ষ্টাৰ্ট হৈ লওক ঠাণ্ডা দিন, সেইকাৰণে অকণমান ষ্টাৰ্ট কৰি লৈছোঁ। এতিয়া যাম আৰু লাহেকৈ। দেওবাৰ দিনটোত মোৰ বজাৰ কৰিবলৈ যোৱাতে প্ৰধান কাম বুলি ক'ব লাগিব। ঘৰলৈ আহিলে কি হয়, বজাৰ কৰিবলৈ গৈ একচুৱেলি মোৰ ভালো লাগে দেই। দেওবাৰে বজাৰ কৰিবলৈ গৈ আমাৰ ইয়াতে কপৰাধাৰ বুলি এখন বজাৰ আছে। কপৰাধাৰ বজাৰখনলৈ যাওঁ বজাৰ কৰিবলৈ। ৰাতিপুৱাই সোনকালে বহে বজাৰখন, সেইকাৰণে ভাল লাগে। আমাৰ গাঁৱৰ ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক। এয়া মই পাই গ'লোহি বজাৰ। গাড়ীখন অকণমান আগত পাৰ্ক কৰি ল'ম। এইখনে হৈ গ'ল কপৰাধাৰ বজাৰ, মই বজাৰ কৰি আহোঁগৈ। হয়, এইখনে হৈ গ'ল বজাৰ, কপৰাধাৰ বজাৰ। দেখিছে মোৰ বজাৰ কৰা হৈ গ'ল পূৰা একদম। এইটো এটা মোনা, এইটো এটা মোনা, দুটা মোনাত বজাৰ হৈ গৈছে। এতিয়া ৰ'দ পূৰা দিছে, এতিয়া ঘৰলৈ যাওঁ। এইয়া হৈ গ'ল ছাগলী মাংস। এতিয়া বনাম মই ছাগলী মাংস। ধুনীয়াকৈ বজাৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহি মেলি এতিয়া ছাগলী মাংসটো বনাই লওঁ, ভাতটো খাই লওঁ। এইটো হৈ গ'ল মাংস, এয়া মছলা, এয়া আলু কাটি থৈছোঁ, এয়া পিঁয়াজ, লগত হৈ গ'ল ইয়াত আছে বিলাহী আৰু আদা ৰচুন পেষ্ট। এয়া বনি আছে আমাৰ মাটন। এয়া বনাই আছোঁ ধুনীয়াকৈ, মস্তিকৈ ভাতৰ লগত খাম আৰু। দেখিছেনে হৈ গ'ল আমাৰ মাংস খাব পৰা। এতিয়া ভাতৰ লগত খাওঁ, ধুনীয়াকৈ খাই লৈছোঁ দেই। এয়া চাওক আমাৰ ঘৰৰ ধান। আমাৰ ধান কাটিব পৰা হৈছিলে বুলি মই আপোনালোকৰ সেই ভিডিঅ'টোতে দেখাইছিলোঁ। কাতি বিহু ভিডিঅ'টোতে আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত ধান কাটিব পৰা হৈছিলে, সেইকাৰণে ধান কাটি মেলি অনা হৈ গ'ল। তো এয়া মৰণা মাৰিব লাগিব। এয়া মেচিনটো আহি আছে, এতিয়া মৰণাটো মাৰিব লাগিব। এইটো হৈ গ'ল মেচিন মৰণা মৰা। দেৱ দাই এজন কৈছে আমাৰ ড্ৰাইভৰ। মেচিন চালু হৈ গ'ল। চাওঁ বগাই এইফালে হেল্ল' কৈ দে আকৌ। মেচিন চালু হৈ গৈছে। ধানটো ওলাইছে এইফালে আৰু খেৰটো ওলাইছে সেইফালে।
ঢলে 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 আৰু এয়া ধান আছে এয়া মৰণা মাৰি হৈ গ'ল। এতিয়া মই আহি আছোঁ মানুহ এঘৰলৈ, জানদাহঁতৰ ঘৰলৈ। এইটো এখন বৰপুখুৰী এটা আছে, মই দেখাই দিছোঁ ৰ'ব। এইটো যে দেখিলে যে এইখন যে ক'লা পৰি আছে যে, এইটো চাই লওক, ক'লা পৰি আছে যে, এইটো কি হ'ল আচলতে, অথনি যে মই যে মাংস বনাই আছিলোঁ, ত' তাৰ কিনাৰতে এটা গৰম কুকাৰ আছিলে, কুকাৰটোৰ হাতখন লাগি পেলাই এইডোখৰ অৱস্থাটো এনেকুৱা হৈ গ'ল। এইটো আগত পাপু পাপু আৰু মই এতিয়া নুমলে গড়লে বুলি ওলাই আহিলোঁ। কেমেৰাত মাইক লগোৱা নাই, ত' অলপ নইজ হ'ব পাৰে, চাউণ্ডটো এডজাষ্ট কৰিব আৰু। অলপ অলপ ঠাণ্ডা লাগিলে যে বাইকখন চলাই আহোঁতে, বাইকখন যদি নচলোৱাৰ আগত অলপ গৰম গৰম লাগি আছিলে, এতিয়া চলাই আহিলে ইমান মানে ঠাণ্ডা ঠাণ্ডা ফিল এটা আহিলে। মই নুমলীগড় পাওঁতে একেবাৰে ধ্বংসপংস হৈ যাম যেন লাগিছে নিজকে। আহি মই পাপুদাৰ ৰুম পাই গ'লোহি, কিন্তু ৰুমত থাকিম বুলি ভাবিছিলোঁ, ৰুমত নাথাকিলোঁ। পাপুদাৰ ৰুমলৈ গুচি আহিলোঁ, যিটো ৰাস্তা এদিন আহিলোঁ মা। আপোনালোকৰ যদি অফ ৰোডিং কৰিবলৈ মন আছে, এইটো ৰাস্তাত আহিব। নুমলীগড় হৈ আহি দেওথৰ হৈ য'ত এই কিবা ওলাবহি পাৰি, বগী যাম, সেইটো ৰাস্তাত যদি আহে গা হিলি যাওঁ মানে, প্ৰপাৰ ব'ম অফ ৰোডিং মানে নকওঁ, ৰাস্তা বনাই আছে, মাথা বেয়া হৈ গৈছে, কেতিয়া পাওঁহি লাগিছে। আহি পেলাই জাষ্ট সোমাইছোঁহি, ভৰি হাতকেইটা ধুইছোঁ, বেয়া জুইত ভাগৰ লাগিছে কৈছোঁ নহয়। আজি তাতে দিনটো কামবিলাকো অলপ বেছি হৈ গ'ল, দিনত অথনি মৰণাও মাৰিলোঁ, তাৰপিছতে অলপো জিৰাবলৈও নাপালোঁ, লগালগ গা পা ধুই মেলি মই গুচি আহিলোঁ। চ' সেইকাৰণে আন্ধাৰ হোৱাৰ কাৰণে মই ৰাস্তাটোত ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। কিন্তু মই হিচাপমতে ভিডিঅ' কৰিব লাগিছিলে, যদি দিন হ'লহেঁতেন মই 100% মই ভিডিঅ' কৰিলোঁহেঁতেন। আন্ধাৰত একো দেখাবও নোৱাৰি ভালকৈ, সেইকাৰণে আপোনালোকেও দেখি নাপাব, কিবা কিবি কোলা মোলা দেখিব। চ' সেইকাৰণে মই ভিডিঅ'টো নকৰিলোঁ। শিল দি থৈছে ৰাস্তাটোত, বেলেগ একো নাই, মস্ত মস্ত গাঁত আৰু মস্ত ধূলি। মোৰ বেগ পূৰা বগা হৈ আহিছে, বেগটো দেখাই দিছোঁ ৰ'ব, এই বেগ পূৰা বেগ বগা হৈ আহিছে। আন্ধাৰত এতিয়া কোলা লাগিছে, তথাপিও মানে বেগটো পূৰা বগা হৈ আছে, কাপোৰ জোকাৰি দিছোঁ, পূৰা ধূলি। ভিডিঅ'টো কেনেকুৱা পালে ক'ব, যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, টাটা, বাই বাই।